মেখেলা চাদৰ পিন্ধি নামঘৰলৈ যাব লাগিব। উঠিয়ে দিওঁ পাই। ৰবা বল না, নামঘৰলৈ কাইলৈ যাবি, কাইলৈহে কাতি বিহু। ঠিক আছে বাৰু, বল যাওঁ। কাইলৈ আনিলো হয় দেখোন ঔটেঙা। আজি আনি থওঁ আকৌ, কাইলৈ খৰধৰ নহ'ব নি কিবা? পথাৰত ধান চাব যাব লাগিব কাইলৈ, তুলসী পুলি ৰুব লাগিব, পিঠা পনা বনাব লাগিব, ঢেৰ কাম আছে। আজি কামবোৰ আগবঢ়াই থলেহে হ'ব। তই ঠিকে কৈছ বাৰু। মই ওলাওগৈ। তোৰ ওলাই হ'ল নেকি? মই এনেকৈ যাম আৰু, মই ষ্টাইল চিষ্টাইল নকৰোঁ নহয়। তেনে মই মুখখন ধুই লওঁগৈ। ঔটেঙাকেইটা আনি লওঁ, তাৰপিছতে গা ধুম আৰু। যা সোনকালে মুখখন ধুই লগে যা। ঐ মাটি চাকি হলিতা, ঐ দুহাততে লৈ ললিতা, দুহাততে লৈ ললিতা, নামঘৰতে জ্বলাইছিলা অ ললিতা, নৰিয়াতে পৰিছিলো যেতিয়া, বেজি আৰু বতিয়া নিজেনো লৈ ললিতা, গাতে চিলাই দিছিলা অ কামিজৰ জেলেকেইটা ফাটিছিলে যেতিয়া, এতিয়া মোক পাহৰি কিয়নো মোক পাহৰি গলা। মজা মজা। বল বল ঔটেঙা আনিবলৈ যাওঁ, বল দেৰিয়ে হ'ব এতিয়া। বল চামেলি দিদি, মানুহ আগফালৰ চোতালখন মচি হ'ল, এতিয়া কি কৰিবা? এতিয়া এই তুলসী ভেটিটো বনাব লাগিব, তুলসী ভেটিটো বনাই মচিব লাগিব। তুলসীৰ ভেটিটো আজিয়ে বনাই থম বুলি ভাবিছো, তেতিয়া কাইলৈৰ কাৰণে সুবিধা হ'ব। মানুহ, মা মই এই পিছফালে আছো। মানুহ, আমাৰ এই তিনিটা কলে ক'লো ৰাতিপুৱাৰ পৰা ক'তনো তলকে ঘূৰি ফুৰিছে। মা সেই চুনু ফুচু আৰু চেপেটা ভাইটি ঔটেঙা নিবলৈ গৈছে। ইছ ৰাম, কি কাৰণে বাৰু ঘূৰি ফুৰিব লাগে ইহঁতকেইটা ৰাতিপুৱাই? ইহঁত দুটাতো গৈছে, সেই সৰুটোকনো লগত লৈ যাব লাগে নে? কি কাৰণে গৈছে? কি কাৰণে ঔটেঙা নিবলৈ যাব লাগে? মিনতি দিদি, আপুনি ইমানকে গালি পাৰি থাকে ল'ৰাকেইটাক, অলপ ফুৰিছে ফুৰক দিয়কচোন। ইহঁতি ঔটেঙাই চাকি জ্বলাবলৈ আনিব গৈছে। এইবাৰ বোলে কাতি বিহুত মাটি চাকি নজ্বলায়, সেই ঔটেঙা বাকলিতে তেল দি পেলাই জ্বলাব চাকি। ফুচু ল'ৰাটো বৰ টেঙৰ দেই, মাটি চাকি নিকিনি সি ঔটেঙা বাকলিতে চাকি জ্বলাবলৈ বিচাৰিছে। ইহঁতকেইটা যে উৎপাত বেছি হৈছে দেই দিনক দিনে। কেনেবাকে যদি ঔটেঙা গছৰ পৰা পৰি হাত ভৰি ভাঙে কি হ'ব বাৰু? অলপো চিন্তা নাই মানে ইহঁতকেইটা। গছৰ পৰা কেনেবাকে ঔটেঙা এটা যদি গাত পৰে কিমান দুখ পাব বাৰু? সৰুতে ল'ৰাবোৰ অলপ উৎপতীয়া থাকেই আৰু। হ'লেও আমাৰ কেইটা অলপ বেছিয়ে পাইছো পাই। তোৰ চোতালখন মচি হ'ল নহয়, এতিয়া তুলসী ভেটিটো বনাই দেগে যা। ঠিক আছে মিনতি দিদি। আৰু মানুহ, তই ইয়াত কি কৰি আছ? বল ভিতৰলৈ বল, অলপ কিতাপখন মেলগে যা। বহুত দিন স্কুল নাই খোলা নহয়, ক খ কিতাপ পাহৰিলিয়ে চাগে। যা পঢ়গে যা। ৰাতিপুৱাতে পঢ়িলোৱে দেখোন, আৰুনো কিমান পঢ়িম? তাইক গলি নে পঢ়িবলৈ? নে এচাৰি ল'ব লাগিব হাতত? গৈছো। ল'ৰা ছোৱালীকেইটাই কথা ক'লে নুশুনে অ। নপঢ়ি নুশুনি কি কৰি খাম বুলি ভাবিছে ইহঁতিহে জানে। স্কুল কলেজবোৰ বন্ধ হৈ থকাৰ পৰা বেয়া হৈছে পাই ইহঁতকেইটা। কিতাপখন মেলি নোচোৱা হ'ল ইহঁতি। মিনতি দিদি, ল'ৰা ছোৱালীকেইটা সঁচাকে বৰ উৎপতীয়া দেই। উৎপতীয়া হ'লেও ল'ৰাকেইটা কিন্তু বৰ ভাল দেই। নাহৰ ফুলে শুৱাবনে তগৰ ফুলে শুৱাব, নাহৰৰে কলি পিয়ে তোমাৰ মন জুৰাব, চোৱা ভনী চকুলে মাতা ভনী মুখেৰে, কালৈনো চিন্তা কৰিছা তোমাৰ কোমল অন্তৰে। কামবোৰ পটাপট কৰি ঘৰলৈ যাবগে লাগিব। ঘৰৰ কাম বনো বহুত আছে নহয়। নিজৰ ঘৰতো এই তুলসী ভেটি বনাবগে আছেই। বহুত কাম কৰিবলগীয়া আছে পাই। আজি কথা পাতিবলৈ মানুহ এজনী লগ পোৱা নাই। কাৰ ঘৰলৈ যাওঁ জানো আজি? ৰূপালীৰ ঘৰলৈকে যাওঁ নেকি? সিহঁতৰ ঘৰলৈ বহুত দিন যোৱা নাই। যাবলৈ লগ এটি পোৱা হ'লে ভাল আছিলে পাই। চম্পাকে লগত লৈ যাওঁ। বিমলৰ দোকানৰ সন্মুখত সেইজন দেখোন চম্পা। চাচোন বাৰু, তাইৰ নাম লওঁতে তাইকে দেখি পালো। তাইকে ৰূপালী ঘৰলৈ লগ ধৰো। ঐ চম্পা, শুনচোন এইফালে। গৈছো ৰ। কি হ'ল ভেলেঙি, ইমান চিঞৰি মাতিলি যে? শুন এইফালে। দোকানলৈ আহিছিলি নেকি? এই বিমলৰ দোকানত ধাৰ কেইটামান মাৰিবলৈ আছিলে, তাকে দিবলৈ আহিছিলো। কাইলৈ কাতি বিহু আগে বোলে ধাৰ ধুইবোৰ মাৰি পেলাও, মনটোকে ভাল লাগিব। তাকে। পিছে এতিয়া আকৌ ঘৰলৈকে যাবি নে বেলেগ ক'ৰবালৈ যাবি? নাই, ঘৰলৈকে যাম। তেন্তে ৰূপালী ঘৰলৈকে যাওঁ বলচোন দুইজনী। বহুত দিন ৰূপালী ঘৰলৈ যোৱা নাই আকৌ। হয়তো আকৌ ৰূপালী ঘৰলৈ বহুত দিন যোৱা নাই আকৌ দেই। বল সিহঁতৰ ঘৰৰ পৰাই পাক এটা মাৰি আহোগৈ। মই জানো তই যাবি বুলি, সেইকাৰণে তোক লগ ধৰিছো। বল যাওঁ। বল। হেল্ল' ফ্ৰেণ্ডছ, আজিৰ খণ্ডটি চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব।
ৰিচাৰ্চ খণ্ডটো চাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে কাষতে থকা বেল আইকনটো টিপি দিব আৰু সদায় অনাৰ দৰে আজিও আপোনালোকলৈ এটা প্ৰশ্ন লৈ আহিছো প্ৰশ্নটো হৈছে ৰতনৰ ভনীয়েকৰ নাম কি আজিৰ এই প্ৰশ্নটোৰ উত্তৰ যিসকলে শুদ্ধকৈ দিব তাৰে ইউটিউবৰ 30 জন আৰু ফেচবুকৰ 20 জনৰ নাম উল্লেখ কৰা হ'ব অহা খণ্ডটিত গতিকে প্ৰশ্নটোৰ উত্তৰ অতি সোনকালে দিবলৈ আপোনালোকে চেষ্টা কৰিব মই প্ৰশ্নটো আকৌ এবাৰ কৈ দিছো ৰতনৰ ভনীয়েকৰ নাম কি সকলোৱে কমেন্ট কৰি জনাব দেই আৰু আপোনালোকে পূজা ক'ত চালে বাৰু বহুতে কমেন্ট কৰি আছে পূজাৰ ভিডিঅ' দিবলৈ আমি অতি সোনকালে পূজাৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম আজিলৈ